নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত কিবা এটা সমস্যাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, গতিকে আজি বহু দিনৰ মূৰত আহিলোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজিৰ টপিকটো অলপ বেলেগ, ষ্টুডেণ্টৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে। সকলোৱে চাব পাৰে, কথা নাই, অভিভাৱক অভিভাৱিকা সকলোৱে চাব পাৰে। বিৰাট কাম দিব, কিন্তু বহুত কাম দিব, চাই থাকিব ভিডিঅ'টো। আজিৰ ভিডিঅ'টো হৈছে বহুত ল'ৰা ছোৱালীৰ এটা কেনেকুৱা হয়, একেদিন মানে সমস্যাটো হৈছে এনেকুৱা বিশেষকৈ পঢ়ে বস্তুবিলাক গোটেইখিনি পঢ়ে, লিখিও প্ৰেক্টিচ কৰি আছে, ৰিভিজন কৰিব নাজানে। ৰিভিজন কিন্তু কৰিবই লাগিব, ভাল নম্বৰ আনিব লাগিলে। যদি ভাল নম্বৰ লাগে ৰিভিজন কৰিবই লাগিব, নহ'লে ভাল নম্বৰ আশা কৰিব নোৱাৰে। ৰিভিজন কৰাৰ কিন্তু টেকনিক আছে। টেকনিক এটা নাজানিলে গোটেই দিনটো পঢ়ি থাকিলেও কাম নহ'ব। গতিকে ৰিভিজন কেনেকৈনো কৰে, কেনেকুৱা ধৰণে কৰে, সেই কথাটো আমি জানিব লাগিব। অলপ চাইণ্টিফিক টেকনিক আছে, অলপ বিজ্ঞানসন্মত টেকনিক। ধৰি ললো, ধৰা আমাৰ বহুতৰে কি হয়, বহুত পঢ়িব লগা আছে, পাহাৰৰ দৰে পঢ়িব লগা আছে, ইমান পঢ়িব লগা আছে, নতুন বস্তু পঢ়িব লগা আছে। ৰিভিজন কৰি থাকিলে কি হ'ব, কেনেকুৱা, কোনদিনা মোৰ শেষ হ'ব, হয়নে? চিলেবাছ কোনদিনা শেষ হ'ব? নহয়, চিলেবাছ শেষ নহওক সেইটো মেটাৰ নকৰে, কিন্তু ভাল নম্বৰ পাবলৈ ৰিভিজন কৰিবই লাগিব। প্ৰথম কথা হৈছে ৰিভিজন কৰাৰ যে বেছি সময় দিব নালাগে ৰিভিজন। আজি ধৰাছো দিনটো তুমি কি পঢ়িলা প্ৰথম দিনা, সেই গোটেইখিনি কথা ৰাতি তুমি ৰিভিজন দিব পাৰা। বেছি সময় দিব নালাগে, 10 মিনিট বা 15 মিনিট ধুনীয়াকৈ ৰিভিজন কৰি দিয়া। দিনটোনো কি শিকিলা, আৰু দ্বিতীয় দিনা এই আজিৰ দিনটোত অৰ্থাৎ প্ৰথম দিনৰ গোটেইখিনি কি শিকিলা সেইখিনি কি কৰা, তুমি আৰম্ভণিতে কি কৰা সেইখিনি মনত পেলাবলৈ চেষ্টা কৰা, ৰিভিজন দিয়া তাৰমানে। আৰু দ্বিতীয় দিনা আৰু যি শিকিলা, প্ৰথম দিনা দ্বিতীয় দিনা যি শিকিলা, তৃতীয় দিনা আৰম্ভণি কৰাৰ আগতে সেইখিনি মনত পেলাই দিয়া, অৰ্থাৎ ৰিভিজন দি দিয়া। আৰু এনেকুৱাকে এসপ্তাহ পাছত যেতিয়া তুমি সেই প্ৰথম দিনাৰ ৰিভিজন কৰিবা, চাবা খুব কম সময়ৰ ভিতৰত হ'ব। প্ৰথমতে কিন্তু চব বস্তু টান লাগে, এত সঁচা কথা। তুমিও টান পাবা, যাই মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী দিব, যিসকলে দিব, নিজে নিজে গম পাবা যে বহুত মানে চোন টান, প্ৰথমতে ইমান টান লাগে না। চব বস্তুৱে প্ৰথমতে টান, লাহে লাহে সহজ হৈ যায়, কিন্তু ৰিভিজন দিব লাগিব তাক। প্ৰথমতে ধৰাচোন এটা বস্তু যদি শিকাওঁতে যদি গোটেই দিনটো গৈছিল, নেক্সট দিনা তোমাৰ কি হ'ব, 2 ঘণ্টাত হ'ব, তাৰপিছত 1 ঘণ্টাত হ'ব, তাৰপিছত 15 মিনিটত হ'ব, তাৰপিছত 10 মিনিটত হ'ব, বহুত কাম দিব। গতিকে ৰিভিজন বহুতেই দৰকাৰ। মই জাষ্ট এটা উদাহৰণ দিছো তোমালোকক, যে চাবা তোমাক যদি এতিয়া কোৱা হয় যে 1 মাহৰ কাৰণে দৌৰিব লাগিব, 2টা পদ্ধতিত, যাই যি পদ্ধতি ভাল পায় সেইটো ইউজ কৰিব পাৰিবা। তোমাক কোৱা হ'ল যে প্ৰত্যেক দিনাই 10 মিনিট কৰি দৌৰিব লাগিব। আৰু এটা পদ্ধতি দিয়া হ'ল, নাই প্ৰত্যেক দিনাই দৌৰিব নালাগে, এই মাহটোৰ ভিতৰত মাত্ৰ 7 দিন মান দৌৰিলে হ'ব, কিন্তু একদিনত কিন্তু 5 ঘণ্টাকে দৌৰিব লাগিব, কাৰণ তুমি 7 দিনে দৌৰিব ন, সেইকাৰণে একদিনত 5 ঘণ্টা কৰি দৌৰিব লাগিব। আৰু এটা দিয়া হ'ল যে প্ৰত্যেক দিনা 10 মিনিট। আমাৰ কোনটো ল'বা, বহুততো নিশ্চয় মই গমে পাইছো, আৰু কোনটো ল'বা, 10 মিনিটটো ল'বা। কাৰণ 10 মিনিট প্ৰত্যেক দিনা 10 মিনিট দৌৰাটো সহজ, কিন্তু একেদিনা 5 ঘণ্টা দৌৰাটো বহুত কঠিন। এনেকুৱাই আমিতো এইটোৱে কৰি আছো না, আমি ভাল পাওঁ 10 মিনিটটো, কিন্তু আমি কৰি আছো এতিয়া পঢ়া পদ্ধতিত কি, নাই মই একেলগে ৰিভিজন দিম, মনত নৰব, অলপ দিগদাৰ হ'ব। গতিকে এটা কাম কৰা, প্ৰত্যেক দিনাই ৰিভিজন দিয়া কৰা। ৰিভিজন, ৰি মানে হ'ল পুনৰ, আৰু কি ভিজন মানে হ'ল দৃষ্টি, পুনৰ চোৱা কৰা। আৰু কিছুমান বস্তু কি কৰিব লাগে, ৰিভিজন মানে কেনেকুৱা, যে মেইন পইণ্টবিলাক আণ্ডাৰলাইন কৰিব লাগে, আণ্ডাৰলাইন কৰি থৈ দিব লাগে, লিখি থব লাগে। ইতিমধ্যে আগৰ ভিডিঅ'ত মই কৈছোৱে এইটো কথা, লিখি থব লাগে। আৰু পুৰণা প্ৰশ্নটো কৰিবই লাগিব, ভাল নম্বৰ পাবলৈ পুৰণা প্ৰশ্ন এনচাৰ কৰিবই লাগিব, ঘৰত প্ৰেক্টিচ কৰিবই লাগিব তুমি, সেইটো বিৰাট ইম্পৰ্টেণ্ট। কিন্তু আমাৰ বহুত ল'ৰা ছোৱালী কি এটা ভয় সোমাই গৈছে, ভয় কি বা হয়, অৱশ্যে ভয় অলপ লাগিবই, হায়াৰ ছেকেণ্ডেৰী বা আমাৰ মেট্ৰিক দিবা, গতিকে অলপতো ভয় লাগিবই, স্বাভাৱিক, আমাৰো লাগিছিল অলপ ভয়। কিন্তু ভয় কৰি থাকিলে নহ'ব, পৰীক্ষাটো দিবই লাগিব তুমি। গতিকে তুমি ভালকৈ দিয়া, বিন্দাছ দিয়া, পাৰিবা নিশ্চয়, কিয় নোৱাৰিবা। আৰু যিখিনি পঢ়া ন, খৰচী মাৰি সুন্দৰ পইণ্ট ধুনীয়াকৈ লিখি ৰিভিজন দি ধুনীয়াকৈ কৰা। ৰিভিজন য'তে ত'তে দিব পাৰি, কোনো ধৰণৰ ঠাই নালাগে, য'তে ত'তে দিব পাৰি। তুমি ধৰাছো ৰাতি শোৱাৰ আগতে ৰিভিজন দিব পাৰি, দিনটোতনো কি পঢ়িলো গোটেই শোৱাৰ আগতে মনত পেলাব পাৰি। এইবিলাক আমি কৰিছিলো,
সুন্দৰ প্ৰচেছ। আৰু প্ৰথমতে মইতো ইতিমধ্যে তোমালোক বহুতখিনি ক'লো যে প্ৰথমতে কিন্তু চব বস্তু টান লাগে, বহুত টান। লাষ্টত লাহে লাহে তাৰ হয়তো কমি যায়। গতিকে সেইটো ভয় নকৰিবা যে টান পোৱাৰ লগে লগে প্ৰথমতে টান পালে এই নাই নকৰো থৈ দিয়ে বহুত টান নহয়। প্ৰথমতে অলপ টান লাগিব, লাষ্টত কিন্তু অলপ পঢ়োতে শুদ্ধ হৈ যাব আৰু সহজ হৈ যাব। গতিকে প্ৰেক্টিচ কৰা, নিশ্চয় পাৰিবা। ৰিভিজন কৰিলে আৰু এটা সমস্যা এটা আছে, কি ৰিভিজন কৰিব গ'লে কি হয়, টোপনি ধৰে, বহুতৰে ধৰে, একদম টোপনি ধৰাটো কেনেকৈ কৰিবা? সেইকাৰণে পানীৰ বটল ল'ব লাগে চাইডত। সেইবুলি ঠাণ্ডাৰ দিনত ঠাণ্ডা পানী নল'বা, অসুখ হৈ যাব। গতিকে গৰম পানী অলপ ধুনীয়াকৈ লৈ ল'বা। অলপ টোপনি ধৰা আন পালে পানী অলপ খাই দিবা। ৰিভিজন কৰিলে টোপনি ধৰে। গতিকে ৰিভিজন কৰিলে কিন্তু এটা ফূৰ্তিত কৰিব লাগে, একদম জবৰদস্ত কৰিব লাগে, পুৰা মনত থাকে। কিন্তু এইটো এটা বহুত ধুনীয়া পদ্ধতি। গতিকে টোপনি আহিব পাৰে, কিন্তু ৰিভিজনৰ সময়ত টোপনি আহিলে পানী খাই দিবা, চাবা হয় নে নহয়, ঠিক হবে, পাক্কা হ'ব, পাক্কা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা প্লিজ। থেংক ইউ।